তাৰপিছত আপোনালোকক কটা ভিডিঅ'টো দেখুৱাই আছোঁ। ইয়াৰ পিছত কোমোৰাটো কাটি হৈ গ'ল। এতিয়া কোমোৰা ধুই আছে, আলু আৰু কোমোৰা। এয়া মাংসখিনি আমাৰ কাটি হৈ গ'ল। এই মাংসখিনি কটা সময়তে আমি কোমোৰাটো বইল কৰি ল'লোঁ। তেল পাতি দিছোঁ বাৰু। এই তেলটো দি লৈছোঁ মই প্ৰথমতে। তেল গৰম হোৱাৰ পিছত দিম পিঁয়াজ, নহৰু। পিঁয়াজখিনি ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে অলপমান। নহৰু দি দিছোঁ এবাৰ। অলপমান হালধি দি দিছোঁ। বেলেগ মছলা ইউজ কৰা নাই, অকল ঘৰুৱাভাৱে বনাইছোঁ। এইবাৰ আমি মাংসখিনি দি দিছোঁ। লৰাই থাকিম দি। নিমখ দি দিছোঁ জোখমতে। জলকীয়াৰ গুড়ি অলপ দি দিছোঁ। আমি কোমোৰাখিনি দি দিম। হাঁহ কোমোৰা আমাৰ ৰেডি হৈ গ'ল খাবৰ কাৰণে।